ধুনীয়াকৈ টাইবাচি চিনিয়ে পোৱা নাই ধুনীয়া লাগিছে আৰু আছেনে লাই চাওঁ তোমালোকৰ চেহেৰাকেইটা চাওঁ কি লাগিলে মুখত নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আজিৰ ভিডিঅ'টি হৈছে ভাওনা জালুকনীবাৰী জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত এখনি ভাওনা অনুষ্ঠিত কৰা হৈছিল সেই ভাওনাখনৰ কিছুমান মুহূৰ্ত আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া প্ৰথমে আপোনালোকে দেখিবলৈ পাইছে মেকআপ কৰি থকা হৈছে তাৰ পাছত সকলোৱে সাজি-কাচি ঘৰৰ পৰা ওলাই আহিছে ইয়াত মেকআপ কৰিছে এয়া আমাৰ ছাৰ নমস্কাৰ আৰু এইফালে আমাৰ সৰু সৰু ল'ৰা-ছোৱালী ষ্টুডেণ্টবিলাক সকলোৱে নাচিবলৈ একদম ওলাই আহিছে আৰু ধুনীয়াকৈ ঠিক আছে তেন্তে চাই থাকক টাইবাচি চিনিয়ে পোৱা নাই ধুনীয়া লাগিছে আৰু আছেনে লাই চাওঁ তোমালোকৰ চেহেৰাকেইটা চাওঁ কি লাগিলে মুখত ঠিক আছে
রূপ প্রান্তক অবস্থিত মোর এই সোনাময় কুন্দিল রাজ্যের বড় মঙ্গল রাজ্যর সকল প্রজায় খুব শান্তিরে কইতে নির্বা উনি সুখী হল মন্ত্রীবর কিন্তু কিন্তু বাহিরা পদ্মে করে বিরুদ্ধা মোর এই কুন্দিলে ঠাকুরের জীবিত আপনার কুকুর অনর্থক চিন্তায় নাই যে রাজ্যর প্রতিরক্ষার পাবে অবলর খেলা খেলা এরা কিছু বলবানে ধন্য ধন্য মহামন্ত্রী তুমি হে রমায়িত থাকতে নেড়ে কুমার চিন্তার আত্ময় অমিয়া সুখান মন্ত্রীবন মন্ত্রীবন বল রুক্মিণী আইন সন্ধ্যার পূজার সময় বলো আমি এই বিষয়ে বলো বেলন দি ওলাব হ'ল নেকি বেলন দি ওলাব পীড়া লাগিব কুন্দিলর রাজপুত্র ভীষ্মক নন্দন মহাশক্তিশালী যদিও বাপিতা ভীষ্ম এক শক্তিরতায় কুন্দিল নগরের তথাপিতো মোৰে ইচ্ছামতে এক বিদ্যুৎ কৰি ৰাজকাৰ্য কৰিছে সম্পাদন পাঁচজন ভাতৃৰ মাজত ৰুক্মিণী মোৰ একমাত্ৰ ভগ্নী কবিয়ে আমন্ত্ৰণ কৰি আনি সেই ৰাজগোপাল ৰজাক আনন্দৰে ভক্তি মই কৰিম সম্পাদন মাতটো বহুত ভাল কৰিলে ভক্তি কৰি সলনি কৰি
বহিলে ইয়াত আছিলে নহয় নন্দিনী মই তোমাৰ সকলো কথা বুজিব পাৰিছো পিছে বাপ তুমি সেইদৰে ভাবিছা তেওঁক জানো ইমান সহজে পাব পাৰিবা জলপাৰ কৃষ্ণ মহাকুকুলীয়া সকলোত দিনে সৰু চৰাই ডাঙৰ দীঘল হোৱা কলীয়া কৃষ্ণ জানো তোমাৰ অন্তৰৰ কথা বুজিব পাৰিব নাই 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 মোৰ হলে কমলি বিশ্বাস হোৱা নাই হকিক মই তাকে কৈছো নিচাকৈ হকী উৎসৱৰ হৈছে উত্তৰতা হকীৰ কাৰণে মনে মনে থকা হকী মোৰ মনৰ বেদনা তোমালোকে কি বুজিবা না কোনেও নুবুজে দেৱৰ মই নিজেই নাজানো মোৰ হৈছে কি অন্তৰত কিহৰ জ্বৰ উঠিছে দেৱৰ আপোনাৰ চৰণত পৰিছো মোক বাধা নিদিব দেৱৰ কৃষ্ণ বিনে অন্য স্বামী প্ৰণালীয় বাঞ্ছামি কৰে কৃষ্ণ কৃষ্ণ বলে গোপী হেনে বলিয়া নয়তে আছে কৃষ্ণ চিনিব নোৱাৰা হে হৰিয়ে হে কৃষ্ণ হেনো কৃষ্ণ হেনো কৃষ্ণ হেনো অঁ গৰম পানী অকণ মহাৰাজ এইখানে আহিব ধৰিছে মই তোমাৰ মনৰ সংকল্প মহাৰাজক জনাম আমাৰ মহাৰাজ জন্মদিন সন্মত হয় ভালৰে কথা অঁ সমুদ্ৰ অকণ দিবলৈ পাহো সমুদ্ৰ Oh
আপোনালোকক ভাওনাখনৰ এনেই থুলমূলকৈ কেইটামান ভিডিঅ'হে দেখুৱাব পাৰিলোঁ, কাৰণ বহুত দেৰি হৈ যোৱাৰ পাছত ভিডিঅ' কৰিবলৈ নহ'লে বহুত ভাগৰো লাগিলে, টোপনিও ধৰিলে আৰু বহুত দেৰিও হৈ গ'ল। সেইটো কাৰণে যিমানকণ পাৰিলোঁ সেইকেইটা ভিডিঅ' আপোনালোকৰ আগত দেখুৱালোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। তাৰপিছত পুনৰ লগ পাই আছোঁ আপোনালোকক। শেষত ভিডিঅ'টো সঁচাকৈ যদি ভাওনাখনৰ চৰিত্ৰ ভাও কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব।